নমস্কাৰ, চিষ্টাৰ্ছ কুকিং এডভেঞ্চাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ খুবেই হেল্ডি আৰু টেষ্টি ৰেচিপি কলফুলৰ সৈতে মাংস। ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদিহে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। এই ৰেচিপিটিৰ বাবে মই আঠিয়া কলৰ কলফুল এটা লৈছোঁ আৰু ফুলটিৰ পুৰত পাহিবোৰ আঁতৰাই ভিতৰৰ ফুলবোৰ এনেদৰে এটা এটাকৈ বাছি লৈছোঁ। ফুলৰ ভিতৰত থকা দিয়াচলাই কাঠিৰ নিচিনা অংশটি আৰু তলৰ ফালে থকা সৰু বগা পাহিটি পেলাই মই ভিতৰৰ ফুলবোৰ বাছি লৈছোঁ আৰু ভিতৰৰ কোমল অংশখিনি এনেদৰে মিহিকৈ কাটি লৈছোঁ আৰু বাছি লোৱা ফুলখিনিও কাটি লৈছোঁ। আপোনালোকে আটাই হয়তো কলফুল কেনেদৰে বাচিব লাগে জানেই। এই ৰেচিপিটি কলফুলখিনি বাছি কাটি ৰেডি কৰি লোৱা সময়খিনিৰ বাহিৰে একেবাৰে সহজ। হেল্ডি ফুড খাবলৈ হ'লে ইমানখিনি যত্নটো কৰিব লাগিব নহয় জানো। কলফুলখিনি কাটি হোৱাৰ পাছত মই ইয়াত 1 চামুচ নিমখ মিহলাই ভালকৈ সানি লৈছোঁ। কলফুল যিহেতু এলকালাইন সেইবাবে খুবেই খাৰুৱা আৰু খাবলৈ অলপ কেঁহা হয়। এই কেঁহা ভাৱটি আঁতৰাবৰ বাবে মই ইয়াত নিমখ আৰু পানীৰে সানি ভালকৈ অলপ কেঁহা ভাৱটি আঁতৰাই লৈছোঁ। এয়া মই নিমখ সানি হোৱাৰ পাছত 1 কাপ পানী দি আকৌ ভালদৰে সানিছোঁ। এনেদৰে কৰিলে কলফুলখিনিৰ কেঁহা ভাৱটি অলপ আঁতৰি যাব। কলফুল আমাৰ স্বাস্থ্যৰ বাবে খুবেই বেছি উপকাৰী। কলফুল খুবেই বেছি নিউট্ৰিচিয়াছ আৰু সেইবাবে ইয়াক ছুপাৰফুড বুলিও কোৱা হয়। কলফুলত বিভিন্ন মিনাৰেলছ যেনে আইৰণ, কেলছিয়াম, ফছফৰাছ আদিৰ মাত্ৰাও খুবেই বেছি। এই মিনাৰেলছবোৰৰ বাবে কলফুলখিনি কাটিলে এই মিনাৰেলছবোৰ বায়ুৰ সংস্পৰ্শৰে আহিলে অক্সিডাইজ হৈ ক'লা হ'বলৈ ধৰে। যদি আপোনালোকে ক'লা হোৱাটো নিবিচাৰে তেনেহ'লে কলফুলখিনি কাটোতেই ইয়াক নিমখ পানীত বা নেমুৰ পানীত ভিজাই ল'ব পাৰে বা কাটি হোৱাৰ পাছতো ইয়াক 10 মিনিটমান সময়ৰ বাবে নিমখ পানীত তিয়াই ৰাখিলে কলফুলখিনি বগা হৈ যাব। মই কলফুলখিনি ক'লা হ'লেও বেয়া নাপাওঁ যিহেতু এইখিনিক পানীত বেছি সময় তিয়াই ৰখা নাই। মই একেৰাহে দুবাৰকৈ পানীত এনেদৰে ভালকৈ ধুই হাতেৰে পানীখিনি চেপি লৈছোঁ। কলফুলখিনি ৰেডি হোৱাৰ পাছতে মই গেছত কেৰাহী এটা গৰম কৰি তাত 5 চামুচ মিঠাতেল গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই তেলত আধা চামুচ জিৰা দি দিছোঁ আৰু লগতে 3টা মিডিয়াম চাইজৰ কাটি লোৱা পিঁয়াজো দি দিছোঁ। পিঁয়াজখিনি মই ভালদৰে লৰাই ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি হোৱাৰ পাছত মই ইয়াত ভালকৈ ধুই ৰখা ব্ৰইলাৰৰ মাংসখিনি দি দিছোঁ। মই ইয়াত আধা কেজি মাংস লৈছোঁ। মাংসখিনি ভালকৈ লৰাই 5 মিনিট সময় হাই ফ্লেমতে মই ভাজি ল'ম। মাংসখিনি ভাজি থকাৰ মাজতে বৰ্তমানৰ বাবে মই ইয়াত 1.5 চামুচ নিমখ দি লৈছোঁ। যদি নিমখৰ পৰিমাণ পাছলৈ কম হয় তেনেহ'লে পিছতকৈ আকৌ অলপ দি ল'ম। পাঁচ মিনিট সময় ভালকৈ লৰাই ভাজি লোৱাৰ পাছত মাংসখিনি মই ঢাকনি লগাই একেবাৰে ল' ফ্লেমত 5 মিনিটৰ বাবে সিজিবলৈ ৰাখি দিছোঁ। এয়া 5 মিনিটৰ পাছত মাংসৰ পৰা ওলোৱা পানীখিনিৰে মাংসখিনি বহু পৰিমাণে সিজি গৈছে। এই পানীখিনি হাই ফ্লেমত একেবাৰে কমিবলৈ দিয়াৰ পাছত মই ইয়াত খুন্দি লোৱা আদা নহৰুৰ পেষ্ট যোগ কৰি দিছোঁ। এয়া 3 চামুচ খুন্দি লোৱা আদা নহৰু আৰু লগতে মই 4টা জলকীয়াও খুন্দি দি দিছোঁ। জলকীয়া আপোনালোকে নিজৰ পচন্দৰ অনুসৰি দিব পাৰে। আদা নহৰুৰ পেষ্টখিনি দিয়াৰ পাছত মাংসখিনি খুব ভালকৈ ভাজিব লাগিব যাতে আদা নহৰুৰ কেঁচা গোন্ধটো নাথাকে। আদা নহৰু দিয়াৰ পাছতেই মই ইয়াত 1 চামুচ হালধি গুড়ি দি দিছোঁ আৰু লগতে 1 চামুচ জলকীয়া গুড়িও দি দিছোঁ। মই হালধি আৰু জলকীয়া গুড়ি একেখিনি সময়তে দিওঁ যাতে মই আঞ্জাখনিৰ ৰংটো বেলেঞ্চ কৰিব পাৰোঁ আৰু হালধিৰ পৰিমাণ কম বেছি হ'লেও আকৌ দি দিব পাৰোঁ।
নাজানো মোৰ এনেদৰে দিলে আঞ্জাখনিৰ ৰংটো খুবেই ধুনীয়া হোৱা যেন লাগে। এইখিনিতে মই আধা চামুচ ধনিয়া গুড়িও দি দিছোঁ আৰু একেৰাহে লৰাই 5 মিনিটমান সময়ৰ বাবে ভাজি লৈছোঁ, যেতিয়ালৈ আদা নহৰু হালধিৰ গোন্ধখিনি ভালকৈ আঁতৰি নাযায়। তাৰ পাছত এয়া মই ৰেডি কৰি ৰখা কলফুলখিনি মাংসখিনি দি দিলোঁ। কলফুলখিনি দি মাংসখিনিৰ লগত ভালকৈ মিহলি কৰি মই 2 মিনিট সময়ৰ বাবে ভাজি ল'ম। দুই মিনিট সময় একেৰাহে লৰাই ভাজি লোৱাৰ পাছত এইখিনি মই ঢাকনি লগাই 5 মিনিটৰ বাবে একেবাৰে ল' ফ্লেমত সিজিবলৈ ৰাখিম। এয়া ঢাকনি লগাই সিজোৱাৰ বাবে কলফুলখিনিত থকা পানীখিনি ওলাই গৈছে আৰু মাংসখিনিৰ লগত খুব ধুনীয়াকৈ ফ্ৰাইও হৈ গৈছে। এইখিনিতে মই ইয়াত আধা চামুচ গৰম মছলাৰ গুড়ি দি দিছোঁ। গৰম মছলা আপোনালোকে একেবাৰে শেষতো দিব পাৰে, কিন্তু মই ভাজি থকাৰ মাজতেই দি দিছোঁ। গৰম মছলা গুড়ি দিয়াৰ পাছত এইখিনি মই আকৌ 1 মিনিট সময় ভাজি ল'লোঁ। এই ৰেচিপিটিত মই খুবেই কম পৰিমাণৰ মছলা ব্যৱহাৰ কৰিছোঁ। যিহেতু কলফুলৰ সোৱাদটোৱে খুবেই বেছি স্পেচিয়েল, সেইবাবে এই ৰেচিপিটিত বহুত বেছি মছলাৰ প্ৰয়োজন নাই। এইখিনিতে মই ইয়াত 2 গিলাচ পানী দি দিছোঁ। পানী দিয়াৰ পাছত মাংসখিনি মই ঢাকনি লগাই 10 মিনিটৰ বাবে হাই ফ্লেমত সিজিবলৈ ৰাখিছোঁ। এয়া 10 মিনিট পাছত মাংস আৰু কলফুলখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এনেদৰে ঢাকনি লগাই সিজিবলৈ দিয়াৰ পাছত যিকোনো মাংস বা কাৰী ঢাকনি আঁতৰোৱাৰ পাছতে নমাই দিব নালাগে। অলপ সময় ঢাকনি নলগাকৈ সিজিব দিব লাগে, যাতে তেলখিনি ওপৰলৈ আহি যায়। যেতিয়া তেলখিনি ওপৰলৈ আহি যাব, তেতিয়াহে যিকোনো কাৰী বা মাংস খুবেই বেছি টেষ্টি হয়। এয়া মোৰ মাংসখিনি ৰেডি হৈ গ'ল। আপোনালোকে নিজৰ পচন্দৰ অনুসৰি গ্ৰেভি কম বা বেছি ৰাখিব পাৰে। এয়া দেখিছেনে কিমান ধুনীয়া ৰং হৈছে আৰু খাবলৈ খুবেই বেছি সোৱাদ হৈছে। এই ৰেচিপিটি নিশ্চয় ট্ৰাই কৰি চাব আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। এই ৰেচিপিটি কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক কৰিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।